ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। এইটো ভিডিঅ'ত আমি APSC মেইনছৰ কাৰণে এছে লিখিম। ঠিক আছে, দুখন এছে লৈ আহিছোঁ। লাইফ ইজ লং জাৰ্ণি বিটুইন হিউমেন বেইং এণ্ড বেইং হিউমেন, এই এখন। আৰু নেক্সট আপুনি টেনশ্যন নল'ব, ইয়াতে ইংলিছত মই লিখিব পাৰোঁ, কিন্তু সম্পূৰ্ণ অসমীয়াত আপোনাক বুজাই দিম, আপোনাক কৈ যাম কেনেকৈ লিখিব লাগে। ঠিক আছে, যাতে আপুনি এক্সামত ধুনীয়া নম্বৰছ পাব পাৰে। নেক্সট, ships do not sink because of water around them. Ships sink because of water that gets into them. এই দুখন এছে বহুত ইম্পৰ্টেণ্ট হয় APSC মেইনছৰ কাৰণে। আজি আমি প্ৰথম এছেখন আলোচনা কৰিম। ঠিক আছে, আলোচনা কৰিম মানে গোটেই এছেখন আমি প্ৰথমৰ পৰা কেনেকৈ লিখিম শেষলৈকে গোটেইখিনি আমি আজি কমপ্লিট কৰিম। ঠিক আছে, সম্পূৰ্ণ অসমীয়াত আপুনি পাই যাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। যিসকলে অসমীয়াত এছে লিখিম বুলি কমেণ্টত কৈ আছিল যে অসমীয়াত এছে লাগে, আপোনাৰ কাৰণে এইটো ভিডিঅ'। প্ৰথম এছেখন লৈছোঁ, লাইফ ইজ এ লং জাৰ্ণি বিটুইন হিউমেন বেইং এণ্ড বেইং হিউমেনি। ঠিক আছে, সকলোতকৈ প্ৰথমে আমি কি কৰিব লাগে, এছেখন দুবাৰমান পঢ়িব লাগে, মানে টপিকটো, আৰু আমি ইয়াৰ অৰ্থটো জানিব লাগে। অৰ্থ জানিবৰ কাৰণে আমি ইয়াৰে মেইন কি ৱৰ্ডবিলাক জানিব লাগিব আৰু তাৰ আমি অৰ্থ জানিব লাগিব, তেতিয়া আমি এছেখন ধুনীয়াকৈ বুজি পাম। ইয়াতে আমি যদি চাওঁ কি আছে, লাইফ ইজ লং জাৰ্ণি বিটুইন হিউমেন বেইং এণ্ড বেইং হিউমেন। ইয়াতে কৈছে যে জীৱনটো এটা দীঘলীয়া যাত্ৰা, লং জাৰ্ণি বিটুইন হিউমেন বেইং এণ্ড বেইং হিউমেন, মানে হিউমেন বেইঙৰ পৰা বেইং হিউমেন হোৱালৈকে এটা দীঘলীয়া যাত্ৰা। ঠিক আছে, জীৱনটো এটা যাত্ৰা, মানে এইটো ক্ষেত্ৰত কোৱা হৈছে যে হিউমেন বেইঙৰ পৰা বেইং হিউমেনি আমি কি কোৱালিটি লৈ কিনে হ'ব পাৰোঁ, সেই কোৱালিটিবিলাক লওঁতে বহুত সময় লাগি যাব পাৰে আমাৰ, সেইকাৰণে কোৱা হৈছে লং জাৰ্ণি। ঠিক আছে, বহুত আমাক কোৱালিটি লাগে বেইং হিউমেনি হ'বৰ কাৰণে। চিম্পুল ভাষাত আমি মানুহ, সকলোৱে মানুহ, জন্মতে আমি মানুহ হৈ জন্মিছোঁ, যিহেতু আমি সকলোৱে মানুহ, কিন্তু বেইং হিউমেনি মানে ইয়াৰ অৰ্থটো বেলেগ, আমি এটা ভাল মানুহ। চিম্পুল ভাষাত যদি কওঁ, আমি ভাল মানুহ। ভাল মানুহ এজন ভাল মানুহ হোৱালৈকে কি গুণ লাগে, সেই গুণবিলাক আহৰণ কৰোঁতে বহুত টাইম লাগিব পাৰে, কম টাইমো লাগিব পাৰে, সেইকাৰণে লং জাৰ্ণি, দীঘলীয়া যাত্ৰা বুলি কোৱা হৈছে। কিছুমানে একদম গোটেই জীৱন ভাল মানুহ হ'ব নোৱাৰে, এনেকৈ মৰি যায়। কিছুমানে কম বয়সতে ভাল মানুহ হৈ যাব পাৰে, সেই গুণবিলাক যদি আহৰণ কৰে। ঠিক আছে, এইটো হ'ল মেইন টপিক। আমি টপিকটো প্ৰথম বুজি ল'ব লাগিব, কি ৱৰ্ডবিলাক চাব লাগিব। ইয়াতে কি আছে, লং জাৰ্ণি, হিউমেন বেইং আৰু বেইং হিউমেন। আমি কি ৱৰ্ডবিলাক বিচাৰি ওলালোঁ আৰু আমি ধুনীয়াকৈ বুজি পালোঁ টপিকটো। ইয়াতে কি কৈছে, লাইফ ইজ লং জাৰ্ণি, জীৱনটো এটা দীঘলীয়া যাত্ৰা। ক'ৰ পৰা, হিউমেনৰ পৰা। আমি যদি চিম্পুলকৈ লওঁ, হিউমেন বেইংটোক আমি হিউমেন বুলি লিখিম। এইখিনি বুজাবৰ কাৰণে এইখিনি আপুনি ধুনীয়াকৈ ইন্ট্ৰডাকশ্যনত লিখিব। মই যিখিনি ক'ম এতিয়া, হিউমেনৰ পৰা বেইং হিউমেন, বেইং হিউমেনক আমি আচলতে বেইং হিউমেন নহয়, হিউমেনি, বেইং হিউমেনি। ঠিক আছে, হিউমেনৰ পৰা আমি হিউমেনি হ'ব লাগিলে যিবিলাক ইয়াতে আমি জীৱনটোত গুণবিলাক ল'ব লাগিব, আহৰণ কৰিব লাগিব। এইখিনি যিখিনি জাৰ্ণি, এইটো লং জাৰ্ণি। ঠিক আছে, আমি মানুহৰ পৰা ভাল মানুহ হোৱালৈকে যিটো যাত্ৰা, এইটো এটা দীঘলীয়া যাত্ৰা। কি কোৱালিটি আমাৰ লাগিব, সেইবিলাক কোৱালিটি নহ'লে আমাৰ কি প্ৰব্লেম হ'ব পাৰে, এইখিনি আমি ধুনীয়াকৈ লিখিব লাগিব এছেখনত। আৰু এটা এনেকৈ পইণ্ট আমি লিখিব পাৰোঁ যে এইখিনি আমি ইন্ট্ৰডাকশ্যনত লিখিব লাগিব। উই অল আৰ হিউমেন বাট উই অল আৰ নট হিউমেনি। ঠিক আছে, আমি জন্মগতভাৱে সকলোৱে মানুহ, আমি মানুহ হিচাপে জন্মিছোঁ, আমি সকলোৱে মানুহ। হিউমেন মানে মানৱ জাতি বুলি আপুনি অসমীয়াত ক'ব পাৰে। মানৱ জাতি, আমি মানৱ, আৰু আমি ভাল মানৱ নহ'ব পাৰোঁ। ঠিক আছে, সকলোৱে ভাল মানৱ নহ'ব পাৰে, মানৱ সকলোৱে হয়, কিন্তু সকলোৱে ভাল মানৱ নহয়। এইটো কথা আপুনি ইন্ট্ৰডাকশ্যনত ষ্টাৰ্ট কৰিব পাৰে। তাৰপিছত আমি টপিকটো বুজি পালোঁ। এতিয়া আমি ইন্ট্ৰডাকশ্যনটো লিখিম 100টামান ৱৰ্ডত, 100টা বা 150টাও হ'ব পাৰে। এতিয়া আমি মিনিংটো, প্ৰথম আমি মিনিংটো লিখিম। যিখিনি এতিয়া মই বুজাই দিলোঁ আপোনাক, সেইখিনি 2 লাইনমানত লিখি দিব। ঠিক আছে, তাৰপিছত আমি ক'ভিড-19ৰ যিখিনি ক্ৰাইচিছ, ক'ভিড-19ৰ সময়ত আমি যিখিনি দেখা পালোঁ, কি ঘটিছিল, কি পৰিস্থিতি আহিছিল, সেইখিনি আমি যদি এক্সাম্পলৰ সহায়ত ধুনীয়াকৈ দিওঁ, আমাৰ ইন্ট্ৰডাকশ্যনটো কমপ্লিট হৈ যাব। কেনেকৈ, ক'ভিড-19ৰ সময়ত আমি কি দেখা পাইছিলোঁ, কিছুমান মানুহে পেচেণ্টক ধুনীয়াকৈ সহায় কৰিছিল। ঠিক আছে, নিজৰ কথা চিন্তা নকৰি আমি ডক্তৰ নাৰ্ছসকলৰ বিষয়ে লিখিব পাৰোঁ। তেওঁলোকৰ কি গুণ আছিল, আমি গুণবিলাক ক'ব লাগিব। এম্পাথি আছিল, কম্পেশ্যন আছিল, তেওঁলোকে সহায় কৰিছিল, সহানুভূতি দিছিল পেচেণ্টক, এইবিলাক গুণ।
এম্পাথি এটা হৈছে গুণ আমাৰ ভাল মানুহ হোৱাৰ কাৰণে। ঠিক আছে, আমি এই গুণবিলাকৰ বিষয়ে ধুনীয়াকৈ চাম। প্ৰথমতে আপুনি এনেকৈ ধুনীয়াকৈ COVID-19 ষ্টৰিটো দি দিব আৰু ইয়াতে উদাহৰণৰ সৈতে দি দিব। তাৰপিছত আমাৰ কি দেখা পাইছিলোঁ, আমি কাইণ্ডনেছ দেখা পাইছিলোঁ, কিছুমান মানুহ বহুত দয়ালু বেলেগৰ প্ৰতি, পেচেণ্টৰ প্ৰতি, আৰু কিছুমান এনেকুৱা দেখিছোঁ চেলফিছ, কিছুমানে নিজৰ কথা চিন্তা কৰিছিল, যদি 2টা চিলিণ্ডাৰ আছিল নিজৰ পেচেণ্টৰ কাৰণে লৈ গৈছিল, বেলেগ পেচেণ্টৰ কাৰণে চিলিণ্ডাৰটো দিয়া নাছিল, অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হৈছিল, মেডিচিনৰ কথা আমি ক'ব পাৰোঁ, আমি এইবিলাক দেখা পাইছিলোঁ। কিছুমান আছিল এনেকুৱা মানুহ যে COVID-19 পেচেণ্ট এটা মৰিব ধৰিছে, ডক্তৰক ফোন কৰিব আৰু নিজে ভিডিঅ' বনাই আছে। ঠিক আছে, এইবিলাক মানুহৰ কি নাই, ইম্পাথি নাই, হিউমেনিটি নাই, আমি এইবিলাক এবচেঞ্চ পাওঁ। মানে ভাল মানুহ এজনৰ যি গুণ থাকিব লাগে এইবিলাক গুণ এইজন মানুহৰ নাই, যিজনে আমাৰ ভিডিঅ' বনাই আছে পেচেণ্টক। কোনোবাৰ আপুনি এইটো উদাহৰণ দিব পাৰে, ৰাস্তাত কোনোবাৰ এক্সিডেণ্ট হৈ পৰি আছে, আপুনি মানুহজনক সহায় কৰিব যোৱাৰ পৰিৱৰ্তে আপুনি ভিডিঅ' বনাই আছে। ঠিক আছে, আপোনাৰ হিউমেনিটি নাই, আপোনাৰ এইবিলাক গুণ নাই। ঠিক আছে, তাৰপিছত এক্সপ্লইটেশ্যন, আপুনি এক্সপ্লইটেশ্যন দেখা পাইছে COVID-19 সময়ত। ঠিক আছে, এক্সপ্লইটেশ্যন যেনেকৈ আপুনি দেখা পাইছে ইলিগেলি চেলিং, কিছুমান অক্সিজেন চিলিণ্ডাৰৰ দাম বহুত ভৰাই দিছে, কিছুমানে 2 নম্বৰী কৰি বিক্ৰী কৰি আছে, ইলিগেলি কৰি অক্সিজেন চিলিণ্ডাৰ, মেডিচিন। ঠিক আছে, এইবিলাক আমি দেখা পাইছোঁ। যিসকলে এইবিলাক কাম কৰিছে তেওঁলোকৰ কি নাই, হিউমেনিটি নাই, মানে হিউমেনি নহয়, তেওঁলোক ভাল মানুহ নহয়। ঠিক আছে, এইখিনি বস্তু আপুনি ধুনীয়াকৈ বুজাই দিব লাগিব। মই গোটেই লিখিব গ'লে বহুত দীঘল হৈ যাব। যেনেকৈ এম্পাথি, সহানুভূতি, কম্পেশ্যন মানে আমি চিম্পেথি বুলি ক'ব পাৰোঁ, বা আমি ক'ব পাৰোঁ দয়ালু বুলি ক'ব পাৰোঁ। ঠিক আছে, কাইণ্ডনেছ দেখা পাইছোঁ, এইখিনি আমি এম্পাথিৰ কথা অলৰেডি কৈছোঁ, সহানুভূতি, হিউমেনিটি, মানৱীয়তা গুণ। তাৰপিছত এক্সপ্লইটেশ্যন মানে শোষণ কৰা। ঠিক আছে, দুখীয়া মানুহৰ হাতত পইচা নাছিল সেই সময়ত, আৰু তেওঁলোকৰ ওপৰত কিছুমান মানুহে কি কৰিছিল, বেছি দামত মেডিচিন বিক্ৰী কৰিছিল, অক্সিজেন বিক্ৰী কৰিছিল, শোষণ কৰা বুলি এইটো কয়। এইখিনি আমি লিখি দিম, ধুনীয়াকৈ ইন্ট্ৰডাকশ্যন আমাৰ কমপ্লিট হৈ যাব। তাৰপিছত মেইন বডিত আমি কি লিখিম, প্ৰথম আমি এটা কথা কৈ লওঁ যে আমি যিখিনি বডি লিখিম, আমাক এইটো ক্ষেত্ৰতে এই এছেখন জাৰ্নিটো ক'ব দিছে যে হিউমেন বেইঙৰ পৰা বেইং হিউমেন আমি কেনেকৈ হ'ব পাৰোঁ, বা নহ'লে আমাৰ কি প্ৰব্লেম হয় ভাল মানুহ নহ'লে, সমাজত বা দেশৰ কাৰণে, নিজৰ কাৰণে। ইয়াতে আমি মানৱ জাতিৰ হিষ্ট্ৰী লিখিব নালাগে, মানুহ আগতে কেনেকৈ আছিল, এতিয়া কেনেকুৱা হ'ল। ঠিক আছে, এইবিলাকৰ দৰকাৰ নাই। আমি লিখিম আণ্ডাৰষ্টেণ্ডিং হিউমেনিটি উইথ কোৱালিটিজ। ঠিক আছে, প্ৰথম আমাৰ পইণ্টটো আণ্ডাৰষ্টেণ্ডিং হিউমেনিটি উইথ কোৱালিটিজ। আমি ভাল মানুহ হ'ব লাগিলে আমাৰ কি কোৱালিটি থাকিব লাগিব, এইখিনি আমি ধুনীয়াকৈ ইয়াতে লিখিব লাগিব, এই কোৱালিটিবিলাক পইণ্ট হিচাপত। আৰু গোটেইকেইটা পইণ্ট আমি 2 লাইন বনাই দিব লাগিব আৰু উদাহৰণ দিব লাগিব। ঠিক আছে, এতিয়া আপুনি পইণ্টটো লিখিব যে কোৱালিটি অফ হিউমেনি। ঠিক আছে, ইয়াতে লিখিব আপুনি কম্পেশ্যন, এম্পাথি, ইণ্টেগ্ৰিটি, অনেষ্টি, কাইণ্ডনেছ, প্ৰবিটি, ট্ৰুথফুলনেছ, এইবিলাক লিখিব। আপুনি ইয়াৰে অসমীয়াটো যদি আপোনাক লাগে, মই এতিয়া কৈ দিছোঁ। কম্পেশ্যন মানে আপুনি দয়ালু, এম্পাথি মানে সহানুভূতি, ইণ্টেগ্ৰিটি মানে এনেকুৱা এটা গুণ যে আপুনি সদায় ভাল কাম কৰে, কোনোবাই চাই থাকক বা নাথাকক, আপুনি ৰাস্তাত গৈ আছে, এটা ইটা পৰি আছে, আপুনি গুচাই থৈ দিছে। ঠিক আছে, এনেকুৱা মানে আপুনি কোনোবাই চাই থাকক বা নাথাকক, আপুনি সদায় ভাল কাম কৰে, বেয়া কাম নকৰে, সেইটো কোৱালিটি। ইণ্টেগ্ৰিটি, অনেষ্টি, সাধু মানুহ। তাৰপিছত কাইণ্ডনেছ, আপুনি দয়ালু বেলেগৰ প্ৰতি, সমাজৰ মানুহৰ প্ৰতি। প্ৰবিটি মানে সত্যতা, আপুনি সত্যতা গুণটো আপোনাৰ আছে। ট্ৰুথফুলনেছ, বিশ্বাসী বা বিশ্বাসযোগ্য। ঠিক আছে, আমি এইবিলাকৰ অৰ্থ এনেকৈ ধুনীয়াকৈ 2 লাইন লিখিব লাগিব। আপুনি অসমীয়াত লিখিব যিহেতু, আপুনি অসমীয়াত ধুনীয়াকৈ লিখি দিব, আৰু 2 লাইন লিখি এটা উদাহৰণ দিব। আপোনাক এইটো হোমৱৰ্ক দিছোঁ যে আপুনি য'ৰ পৰা চাৰ্চ কৰি হওক, আপুনি ইয়াৰে উদাহৰণ এটা দিব, বা নিজৰ জীৱনত ৰাস্তাই ঘাটে বা আপোনাৰ সমাজত দেখা পোৱা যিকোনো উদাহৰণ দিলে আপুনি হৈ যাব। ঠিক আছে, কোনোবা মানুহৰ উদাহৰণ দিলে বেছি ভাল হয়। এইখিনি আপুনি কৰিব, নহ'লে বহুত দীঘল হৈ যাব। আমি এতিয়া এইখিনি বস্তু লিখি আমি 500টামান ৱৰ্ড কমপ্লিট কৰিম। আমি ইন্ট্ৰডাকশ্যনটো আমি 111টা ৱৰ্ড কমপ্লিট কৰিছোঁ, আমাৰ অলৰেডি 600টামান ৱৰ্ড হৈ গ'ল। ঠিক আছে, তাৰপিছত আমি এতিয়া গম পালোঁ যে ভাল মানুহ হ'বৰ কাৰণে বা হিউমেনি হ'বৰ কাৰণে আমাক এইবিলাক গুণ লাগে। ঠিক আছে, এতিয়া আমি দেখাব লাগিব যে এইবিলাক গুণ যদি নাথাকে মানুহ এজনৰ, তেতিয়া কি প্ৰব্লেম হ'ব পাৰে সমাজত, দেশত, নিজৰ কাৰণে বা ফেমিলিৰ কাৰণে। ঠিক আছে,
এতিয়া আমি কনচিকুৱেঞ্চেছবিলাক চাম অফ হিউমেনিটিজ এবচেঞ্চ। যদি মানুহ এজনৰ হিউমেনিটি নাথাকে তেতিয়া কি কি প্ৰব্লেম হ'ব পাৰে। ইণ্ডিভিজুৱেল ইছ্যুজ হ'ব পাৰে, ছ'চিয়েল ইছ্যুজ হ'ব পাৰে, ইকনমিক ইছ্যুজ হ'ব পাৰে, পলিটিকেল ইছ্যুজো হ'ব পাৰে। আৰু আমি অলৰেডি কৈছোঁ ইয়াতো আপুনি এক্সাম্পল দিব লাগিব। পাৰিলে মানুহৰ এক্সাম্পল দিলে বেছি ভাল হয়। এইজন মানুহৰ এনেকুৱা এইজন মানুহে এনেকুৱা কৰিছে, ঠিক আছে, তেতিয়া বেছি ভাল হয়। এটা এক্সাম্পল দিলে যথেষ্ট। এতিয়া ইণ্ডিভিজুৱেল ইছ্যু আমাৰ কি হ'ব পাৰে, ইয়াতে যে এইবিলাক দিছোঁ এইবিলাক আপুনি পইণ্ট হিচাপত লিখিব ধুনীয়াকৈ। আৰু এইটো মেইন পইণ্ট ৰাখিব। ইণ্ডিভিজুৱেল ইছ্যুত আপোনাৰ কি লিখিব পাৰে, আপোনাৰ চেলফিছটো এটা বেয়া গুণ, ঠিক আছে। চেলফিছ হ'ব নালাগে, আপুনি ভাল মানুহ হ'ব লাগিলে নিজৰ কথা চিন্তা কৰিলে কেনেকৈ হ'ব। তাৰপিছত আপুনি বহুত খঙাল হয়, বাৰে অলপ সৰু কথাতে খং কৰি বেলেগক মাৰধৰো কৰে, এনেকুৱা হ'ব নালাগে, ঠিক আছে। তাৰপিছত চেল্ফ চেণ্টাৰ্ড হ'ব নালাগে, অকল নিজৰ কথাই গুৰুত্ব দিয়া। তাৰপিছত আপুনি সমাজত সৰু সুৰা কাজিয়া কৰিব নালাগে, ঠিক আছে। এইবিলাক ইণ্ডিভিজুৱেল ইছ্যু, এইবিলাক আপুনি ধুনীয়াকৈ পইণ্ট হিচাপত লিখিব। ছ'চিয়েল ইছ্যুজ কি হ'ব পাৰে, এইবিলাক মানে লিখি আছোঁ যে আমাৰ ভাল মানুহৰ গুণ, এইবিলাক গুণ যদি নাথাকে এজন মানুহৰ গাত তেতিয়া তেওঁৰ পৰা কি ইছ্যু আহিব পাৰে সমাজত বা পৰিয়ালত বা দেশৰ কাৰণে, ঠিক আছে। ছ'চিয়েল ইছ্যুজ কি আহিব পাৰে, যেনেকৈ সমাজত ক্ৰাইম হ'ব পাৰে, চুৰ হ'ব পাৰে, ডকাইত হ'ব পাৰে, সমাজৰ কাৰণে বেয়া হ'ব যদি আপোনাৰ ভাল গুণ নাই, এইবিলাক বেয়া গুণ আছে, ঠিক আছে। যদি এইবিলাক বেয়া গুণ আছে তেতিয়াহ'লে ভাল গুণ নাই মানে কি, আপোনাৰ বেয়া গুণ আছে, সেইটো আপুনি ধৰিব লাগিব। ছ'চিয়েল ইছ্যুজ প্ৰব্লেম আপোনাৰ কি হ'ব পাৰে, যিসকল মহিলাসকলৰ কাৰণে প্ৰব্লেম হ'ব পাৰে, আপোনাৰ কিছুমান বেয়া যিয়ে নহওক আপোনাৰ এইবিলাক প্ৰব্লেম, ৰিলিজিয়াছ ৱাৰ হ'ব পাৰে, ঠিক আছে। মানে ছ'চাইটিত কি হ'ব পাৰে, কোনোবা মানুহৰ লগত কি হ'ব পাৰে, আমাৰ ইকনমিক ক্ষেত্ৰখনত কি প্ৰব্লেম হ'ব পাৰে, সেইটো কথা ইয়াতে কোৱা হৈছে। আমাৰ ইকনমিক ক্ষেত্ৰখনত কি প্ৰব্লেম মানে টকা পইচাৰ লগত জড়িত কি প্ৰব্লেম হ'ব পাৰে। আপোনাক দোকানী এজনৰ যদি এনেকুৱা ভাল গুণবিলাক নাই, ঠিক আছে, ঠগোৱাৰ মাথা মাৰি থাকে, আপুনি এটা বস্তু কিনিব যাব, আপোনাক ডুপ্লিকেট বস্তু দি দিব, আপোনাক এটা বস্তু বেচিব যে বস্তুটোৰ দাম কম হয় কিন্তু আপোনাক বেছি দামত বেচিব পাৰে, মানে সেই মানুহজনৰ ভাল গুণ নাই, বেয়া গুণ কিছুমান আছে, ঠিক আছে, সেইজন ভাল মানুহ নহয়। এইবিলাক টকা পইচাৰ ক্ষেত্ৰত আমাৰ প্ৰব্লেম হ'ব পাৰে। তাৰপিছত আপোনাক অলৰেডি ক'লোৱে যে আপোনাক যিটো আপুনি টকা দিব বস্তুটোৰ কাৰণে সেই হিচাপে আপোনাক ভাল বস্তুটো আপোনাক নিদিয়ে, ঠিক আছে। কোৱালিটি ইমান ভাল আপুনি নাপায় যদি দোকানীজন বেয়া। মানে আপুনি এইটো উদাহৰণ দিব পাৰে যে আমি যদি চিম্পল পইণ্ট হিচাপত লিখোঁ, প্ৰডাক্ট কোৱালিটি, প্ৰপাৰ ভেলু আপুনি নাপাব পাৰে, মানে যিখিনি পইচা দিব আমি সেইখিনি হিচাপত আপুনি ভেলুটো নাপাব পাৰে। মোৰ আপোনাৰ প্ৰাইচ হ'ব পাৰে বস্তু এটাৰ, লাগাতকৈ বেছি দাম হ'ব পাৰে। পলিটিকেল ইছ্যু আপোনাৰ কি হ'ব পাৰে, পলিটিকেল ইছ্যু মানে যিসকলে পলিটিক্সত আছে যদি তেওঁলোকৰ ভাল গুণবিলাক নাই তেতিয়া কি হ'ব পাৰে, কৰাপশ্যন হ'ব পাৰে সমাজত, দেশত, ঠিক আছে। ভোট বেংকৰ কাৰণে তেওঁলোকে মাথা মাৰি থাকিব পাৰে, অকল বাকী দেশৰ ডেভেলপমেণ্টৰ কথা চিন্তা নকৰিব পাৰে, ঠিক আছে। এইবিলাক প্ৰব্লেম হ'ব পাৰে। আৰু সকলোৰে কাৰণে এটা আপুনি উদাহৰণ দি দিব, তেতিয়া আপোনাৰ ধুনীয়াকৈ আপুনি নম্বৰ ধুনীয়াকৈ পাই যাব, ঠিক আছে। ইয়াতে আমাৰ 400টা ৱৰ্ড কমপ্লিট কৰিম এইখিনিত। তাৰপিছত আগতে আমি 500 কৰিছিলোঁ, ইন্ট্ৰডাকশ্যনত 100, টোটেল 1000 খতম। আমি 1200 ৱৰ্ড কমপ্লিট কৰিব লাগিব, ঠিক আছে, 125 মাৰ্কৰ কাৰণে। এখন এছেত 125 নম্বৰ থাকে। তাৰপিছত আমি চলিউশ্যনছ দিব লাগিব এতিয়া, যে মানুহ এজনক ভাল মানুহ হোৱাৰ কাৰণে আমি কি ৰাস্তা হাতত ল'ম বা কি চলিউশ্যন আমি বাছি ল'ম, ঠিক আছে। আমি ইয়াৰ কাৰণে এইকেইটা পইণ্ট লিখিব লাগিব। গান্ধীজ তালিস্মান আমি এতিয়া বুজাই দিম। বুদ্ধিষ্টৰ যিটো 8-fold পাথ আছে এইকেইটা, মৰেল এডুকেশ্যন হ'ব লাগিব, ইথিক্সৰ শিক্ষা হ'ব লাগিব, ঠিক আছে। ইয়াতে কাৰ ৰোল থাকিব, ফেমিলিৰ ৰোল থাকিব, মানুহ এজন মানে ল'ৰা ছোৱালীটো ভাল মানুহ কৰাৰ কাৰণে ফেমিলিৰ ৰোল থাকে, ছ'চাইটিৰ ৰোল থাকে, সমাজৰ স্কুলৰ ৰোল থাকে, ৱৰ্ক প্লেছৰ ৰোল থাকে, ঠিক আছে। তাতে এইবিলাক শিকাব লাগিব, বুজাব লাগিব, বেয়া কাম দেখা পালে মানা কৰিব লাগিব, ঠিক আছে। এতিয়া আমি গান্ধীজ তালিস্মান আৰু বুদ্ধিষ্ট 8-fold পাথটো চাই লওঁ। বাকী এইখিনি আমি অসমীয়াত ধুনীয়াকৈ লিখি লওঁ। গান্ধীজ তালিস্মানত
গান্ধীজ তালিচ মানে এটা বাণী হয় মহাত্মা গান্ধীৰ, ৰিকল দ্য ফেচ অফ দ্য পুৱৰেষ্ট এণ্ড উইকেষ্ট মেন হুম ইউ হেভ চিন এণ্ড আস্ক ইউৰ চেল্ফ ইফ দ্য ষ্টেপ ইউ কণ্টেম্পলেট ইজ গোয়িং টু বি অফ এনি ইউজ টু হিম। ঠিক আছে, ইয়াৰ যদি অৰ্থ আমি অসমীয়াত চাওঁ, সেইজন সকলোতকৈ দুখীয়া কমজোৰ মানুহজনক মনত কৰা আৰু নিজকে সোধা যে আপুনি যিটো কাম কৰিব ওলাইছে সেই কামটো সেই মানুহজনৰ কাৰণে উপযোগী হ'বনে নহ'ব। এটা যদি আমি সৰু এক্সাম্পল দিওঁ যে আপুনি দোকান দিয়ে, ঠিক আছে, আপুনি বিজনেছ কৰে, এজন দুখীয়া মানুহ আহিছে, তেওঁ টকা দিছে আপোনাক বস্তুটো কিনাৰ কাৰণে, আপুনি যদি ডুপ্লিকেট বস্তু এটা দি দিয়ে, ঠিক আছে, আপুনি দোকানী যদি আপুনি সেই সময়ত এইটো কথা ভাবক যে এই দুখীয়া দৰিদ্ৰ মানুহজন আহিছে, মই এতিয়া কি কৰা উচিত। ঠিক আছে, আপুনি যদি কম দামী বস্তু এটা দিয়ে তেওঁৰতো লোকচান হৈ যাব, মানে 2 নম্বৰী বস্তু এটা দিলে আপুনি সেইখিনি সময়ত ভাবিব লাগিব যে মই এটা এনেকুৱা কাম কৰিম যাতে সেইজন মানুহ উপকৃত হয়। আপুনি যিমান পাৰে কম টকা লওক আৰু তেওঁক যিমান পাৰে ভাল বস্তুটো দিয়ক। মানে এইবিলাক কথা কৈছে। তেওঁৰ কিবা প্ৰব্লেম হ'ব নেকি, দুখীয়া যিজন আপোনাৰ সকলোতকৈ দুৰ্বল মানুহ, দুখীয়া মানুহ, তেওঁৰ যাতে একো প্ৰব্লেম নহয় সেইটো কথা আপুনি কিবা এটা একশ্যন লওঁতে আপুনি ভাবিব লাগিব। যদি আপুনি আপোনাৰ ঘৰৰ জাবৰ জোঁথৰ একদম ৰাস্তাৰ মাজত পেলাই থৈ দিয়ে, কাৰ প্ৰব্লেম হ'ব? যিজনে জাবৰ জোঁথৰ উঠাব আহিব তেওঁ ডাষ্টবিনত চেক কৰাৰ পৰিৱৰ্তে ৰাস্তা ঘাটেও আপোনাৰ তেওঁ বিচাৰিব লগা হ'ব জাবৰ কোনোবাই পেলাইছে নেকি। সেইকাৰণে আপুনি যদি জাবৰ পেলাব গৈছে আপুনি ভাবক যে সেই যে দুখীয়া মানুহজন আহিব জাবৰ উঠাবৰ কাৰণে তেওঁৰ কিবা প্ৰব্লেম হ'ব নেকি। ঠিক আছে, সেই হিচাপে আপুনি ধুনীয়াকৈ ডাষ্টবিনটোত জাবৰখিনি ৰাখক। এইখিনিয়ে কথা। তাৰপিছত বুদ্ধিষ্টৰ যি এইটফুল পাথ বুলি এইটোকে কোৱা হয় যে তেওঁ কৈছিল ৰাইট ইণ্টেনশ্যন, ৰাইট স্পীচ, ৰাইট একশ্যন, ৰাইট এফৰ্ট, ৰাইট মাইণ্ডফুলনেছ, ৰাইট লিভলিহুড, ৰাইট কনচেনট্ৰেশ্যন, ৰাইট ভিউ। আমি যদি অসমীয়াত যদি ধুনীয়াকৈ চাওঁ, ৰাইট ইণ্টেনশ্যন, আপোনাৰ ইণ্টেনশ্যনটো শুদ্ধ হ'ব লাগিব। আপুনি কিবা এটা কৰিব যাওঁতে আপুনি ভালভাৱে কৰিব লাগিব। ৰাইট স্পীচ, আপুনি কিবা কওঁতে শুদ্ধ ক'ব লাগিব। ৰাইট একশ্যন, আপুনি এটা কিবা কাম কৰিব ওলাওঁতে বা কাম কৰোঁতে শুদ্ধ কাম কৰিব লাগে। ৰাইট এফৰ্ট, আপুনি কিবা এটা কামত চেষ্টা কৰোঁতে আপুনি ভাল শুদ্ধ চেষ্টা কৰিব লাগে। ঠিক আছে, ৰাইট ভিউ, আপোনাৰ যিটো ভিউ বেলেগৰ প্ৰতি, বেলেগৰ বস্তুৰ প্ৰতি বা যিয়ে নহওক বেলেগৰ প্ৰতি যিটো ভিউ আপোনাৰ এইটো ভাল ৰাইট হ'ব লাগে, শুদ্ধ হ'ব লাগে। ৰাইট লিভলিহুড, আপোনাৰ জীৱন যাপনটো ৰাইট শুদ্ধ হ'ব লাগে, জীৱন নিৰ্বাহটো। ৰাইট কনচেনট্ৰেশ্যন, আপোনাৰ যিটো কনচেনট্ৰেশ্যন হয় সেইটো শুদ্ধ হ'ব লাগে। এইখিনি কথাই বুদ্ধিষ্টৰ এইটফুল পাথ বুলি কোৱা হয়। ঠিক আছে, এইখিনি আপুনি লিখি দিব পইণ্ট হিচাপত। তাৰপিছত আমাৰ বাকী থাকিল কনক্লুজন। যদি অসমীয়াত আমি লিখোঁ, মানুহৰ পৰা এজন ভাল মানুহ হোৱাটো মানে হিউমেন বেইঙৰ পৰা বেইং হিউমেন হোৱাটো যিটো এটা ৰাস্তা, এইটো দীঘলীয়া ৰাস্তা, য'ত মূল্যবোধ আহৰণৰ প্ৰয়োজন হয়, আপোনাৰ ভাল গুণবিলাক আহৰণ কৰাৰ প্ৰয়োজন হয়, এইবিলাক গুণ আহৰণ কৰাৰ প্ৰয়োজন হয়, সেইকাৰণে দীঘলীয়া ৰাস্তা। ভাল মানুহ মানে যাৰ এই গুণবোৰ থাকে, তেওঁ সমাজৰ বাবে, নিজৰ বাবে, পৰিয়ালৰ বাবে, দেশৰ বাবে ইতিবাচক অৰিহণা যোগায়। ঠিক আছে, এইখিনি আমি কনক্লুজনত লিখিম। আমাৰ 1200 ৱৰ্ড কমপ্লিট হৈ যাব। ঠিক আছে, আমি এনেকৈ যদি এছে লিখোঁ ধুনীয়াকৈ, তেতিয়া আমি ধুনীয়া এটা নম্বৰ পাম। ঠিক আছে, এতিয়া আজিৰ কাৰণে এইখিনিয়ে। আপুনি কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। কিবা ডাউট থাকিলে প্লিজ কমেণ্ট কৰিব। থেংক ইউ।